বিয়া পাতি, কাৰণ মোৰ বিয়া কৰাৰ ইচ্ছা নাছিল বহুতৰ। এই হাহাকাৰ উদ্যমিত বিয়াখন পাতিলোঁ। বিয়া পাতি দেখা গ'ল যে মোৰ বছৰত 12 মোনকৈ চাউল লছ, ধান খেতিত ধান মই 12 মোনকৈ লছ, সেই বেচিছিলোঁ আগতে, বিক্ৰী কৰিছিলোঁ, এতিয়া সেইখিনি নাই। একজনৰ 12 মোন নে? একজনৰ 12 মোন ধানৰ চাউল লাগে এক বছৰত। সেই চাউলখিনিৰ লগত দালি, চব্জি, নিমখ, তেল, ভাজি, মাছ, মাংসই সেই 12 মোন চাউল শেষ কৰিব লাগিলে আনুষংগিক কিমান খৰচ আছে। তাৰ উপৰি এই 12 মোন চাউল খুৱাই ধুৱে উঠি যিখিনি বেমাৰ অৰ্জন কৰিব সেইখিনি নিবাৰণৰ কাৰণে ডাক্তৰৰ তাকে যাব লাগিব, তাতেও কিমান টকা লছ। যদি আজি মই বিয়া নকৰালোঁ হয়, মই লাখপতিতকৈ ওপৰতপতি হৈ যাব পাৰিলোঁ, অযুতপতি হৈ গ'লোঁ আজি। আজি দুৰ্বল হৈ গ'লোঁ, টকা পইচা দি যেনেকৈ দুৰ্বল হৈ গ'লোঁ চাই ল'বলৈ। মুঠতে মাক 12 মোন, ছোৱালী 12 মোন 24 মোন মোৰ চাউল শেষ, 24 মোন ধানৰ চাউল। সেই হিচাপে আৰু তাতে আনুষংগিক দালি, আলু, নিমখ, পিঁয়াজ কি লাগে সপ্তাহে সপ্তাহে তাতে মাছো। আৰু ভাগ্য ভাল, লিপষ্টিক ফেচিয়েল এইবোৰ নাই। লিপষ্টিক ফেচিয়েল সেইটোত বাৰু নাই। বাকী এই মাখা খাই যি মাখা বেমাৰ আজিছি, মই পইচা খৰচ কৰিছোঁ সেই মাখা খাই আজা বেমাৰ মাখা নিবাৰণৰ কাৰণে কিমান ডাক্তৰৰ হাতে ঠেঙে ধৰি গাড়ী মটৰ ভাড়া কৰি এই বেমাৰ নিবাৰণ কৰিব লগা হৈছে, তাতে পইচা খৰচ নেগেছি। সৰ্বমুঠ মই মানে একদম সৰ্বশ্ৰান্ত হৈ গৈছোঁ, জুৰুলা হৈ গৈছোঁ বিয়া কৰি। গতিকে আজিকালি ল'ৰাবিলাকক মই এটাই কওঁ, বিয়া নকৰাই ভাল, সুখে শান্তিত থাকিব লাগে। বিয়া কৰে সুখী হ'ব নোৱাৰে মানুহ হৈছে।